নমস্কাৰ মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আটা আৰু গুড়ৰ মিঠাইৰ ৰেচিপি আহকচোন চাওঁ কেনেকৈ বনাওঁ মিঠাইটো। ময়দা নোহোৱাকৈ কেনেকৈ আমি সুন্দৰ এটা মিঠাই তৈয়াৰ কৰি ওলাব পাৰোঁ। ইয়াক আমি গুড় পাপৰি বুলিও কওঁ। ইয়াৰ কাৰণে আমাক লাগিব 1 কাপ ৰঙা আটা। মই আশীৰ্বাদ আটাটো লৈছোঁ আৰু 1 কাপৰ 4 ভাগৰ 3 ভাগ ঘি, 1 কাপৰ 4 ভাগৰ 3 ভাগ গুড় আৰু আধা কাপ আলমণ্ড যোনখিনি আমি কাটি লৈছোঁ। 5টা ইলাইচি আমি ৰাফলি খুন্দি লৈছোঁ। এখন কেৰাহী গৰম হ'ব দিব আৰু ফ্লেমটো মিডিয়াম লো ফ্লেম ৰাখিব। আৰু যেতিয়া কেৰাহীখন অকণমান গৰম হৈ উঠিব ইয়াত আমি ঘিখিনি দি দিম। ঘিখিনি যেতিয়া গলিব তেতিয়া তাত আমি আটা কাপ দি দিম আৰু এইখিনি আপুনি কণ্টিনিউৱাছলি মিক্স কৰি থাকিব যাতে তলত আটাখিনি লাগি নাযায় আৰু ফ্লেমটো লো মিডিয়াম ফ্লেম ৰাখিব। কণ্টিনিউৱাছলি এইখিনি আপুনি লৰাই থাকিব, নহয়বা আটাখিনি তলত লাগি যাব পাৰে আৰু গোন্ধ এটা ওলাব পাৰে। যেতিয়া এইখিনি অলপ সোণালী ৰং হ'ল ইয়াত আমি খুন্দি থোৱা ইলাইচিখিনি দি দিলোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া এইখিনি হৈ গৈছে আৰু এইখিনি আমি এতিয়া ফ্লেমটো অফ কৰি দিম গেছৰ আৰু যেতিয়া অকণমান ঠাণ্ডা হৈ পৰিব এইখিনি মিক্সটো আমি তাত গুড়খিনি এড কৰি দিম। এই মিক্সটো যেতিয়া আপুনি গুড়খিনি এড কৰিব খুব সাৱধানে এড কৰিব। আটাখিনি বেছি গৰমো হৈ থাকিব নালাগিব আৰু খুব ঠাণ্ডা হৈ গ'লেও এইখিনি ভালদৰে মিক্স নহ'ব আৰু এইখিনি কণ্টিনিউৱাছলি আপুনি মিহলাই থকাটো অতি প্ৰয়োজন, কাৰণ নাইবা এইটো তলত লাগি যাব পাৰে। এই ৰেচিপিটো মই যেতিয়া প্ৰেগনেঞ্চি টাইমত খুব মিঠাই খাবলৈ মন যায় এইটো পটককৈ তৈয়াৰ কৰি পেলাই ঘৰতে বনাই খাইছিলোঁ। খুব হেল্ডি আৰু ইয়াত চেনি বা ময়দা ইউজ কৰা নাই, চ' আপুনি খুব পৰিৱেশন কৰিব পাৰি। ইয়াত আপুনি অন্য ড্ৰাই ফ্ৰুটছো ইউজ কৰিব পাৰে, পিষ্টা, কিচমিচ, কাজু। মই ইয়াতে এতিয়া বৰ্তমান আলমণ্ড ইউজ কৰিছোঁ। এতিয়া এইখিনি ছেট হ'ব দিবলৈ আমি প্লেট এখন ঘিৰে গ্ৰীজ কৰি ল'ম আৰু এই আটা মিক্সখিনি ইয়াত আমি দি কিনে ছেট কৰি মিঠাইৰ আকাৰত কাটি ল'ম। এইটো এনেদৰে আপুনি ছেট কৰি ল'ব আৰু যি আকাৰত ভাল পায় তেনেকৈ আপুনি মিঠাৰ নিচিনাকৈ কাটি ৰাখিব পাৰে। ইয়াত আমি এতিয়া কাটি লোৱা আলমণ্ডখিনি দি দিছোঁ আৰু এইখিনিও ভালকৈ ইয়াত ছেট কৰি ল'লে হ'ল। যেতিয়া অকণমান ঠাণ্ডা হ'ব এইখিনি আপুনি মিঠাৰ আকাৰত কাটি ল'ব আৰু এয়া আমাৰ খুব হেল্ডি মিঠাইৰ ৰেচিপি ৰেডি। আপুনিও বনাওক ঘৰতে এই মিঠাইটো আৰু মোক জনাব কেনেকুৱা পালে। ৰেচিপিটো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।